কেইটামান কথা মনত ৰাখিবচোন বাৰু। মই মনত পেলাই দিছোঁ। আপোনালোকে কেতিয়াবা কাৰোবাক সহায় কৰিলে জীৱনত সেইটো হেকান পাৰি নাথাকিব। দিয়াৰ আনন্দটো উপলব্ধি কৰিব। পোৱাৰ আশা বেছি নকৰিব। পালেও অন্তত কৃতজ্ঞতা ৰাখিব আৰু ঠাই বুজি সুবিধা বুজি সেই কৃতজ্ঞতাক প্ৰকাশ কৰিব। আপোনালোক কাঁইটীয়া গোলাপৰ মাজত থাকিলেও গোলাপৰ সৌৰভৰ দৰে সুন্দৰ নিজৰ মনৰ আনন্দ জীয়াই ৰাখক আৰু বিলাওক। গোলাপ ফুল যিমানেই কণ্টকৰ মাজত নাথাকক কিয় তেওঁ খুব সুন্দৰ সুবাস দিব জানে। আৰু কিছুমান গোলাপৰ সুবাস আমি জীৱনত পাহৰিব নোৱাৰোঁ আৰু সেইবিলাক আমি এতিয়া বিচাৰিও নোপোৱা হ'লোঁ। মোৰ মনত আছে আমাৰ গাঁৱৰ বৰগোঁসাই আইতাহঁতৰ ঘৰত ইমান সুন্দৰ এজোপা গোলাপ ফুল আছিল। গুলপীয়া পাতবোৰ ডাঠ ডাঠ, তাৰ সুগন্ধ মই আজি এই বয়সতো পাহৰিব পৰা নাই। গতিকে আপোনালোকৰ জীৱন কণ্টকাপূৰ্ণ হ'লেও গোলাপৰ দৰে সৌৰভ বিলাৰ দৰে হওক। কিছুমান কথা মনত ৰাখি চলিব, কিছুমান কাম নকৰিব। আপুনি যিমানে হেকান পাৰিব আপুনি দিয়া আনন্দবোৰ সেইবোৰ কোনো মূল্য নাথাকে। দিয়ক, দি ভাল লগা কামটো কৰক, সেইটো আনন্দ উপলব্ধি কৰক। আপোনাৰ জীৱন নিশ্চয় সুন্দৰ হ'ব।